হেল্ল' বন্ধুসকল, হালদকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান ইণ্টেলিজেন্স এজেঞ্চিয়ে যি 52টা এপ্লিকেশ্যনৰ এখন লিষ্ট দিছে, চাইনিজ এপ্লিকেশ্যন আৰু সকলোকে আনইনষ্টল কৰিব দিছে সেফটিৰ কাৰণে হওক বা যিখিনি ইনকাম হয় সেই এপ্লিকেশ্যনৰ পৰা সেইখিনিতো ডাইৰেক্ট চাইনাৰে প্ৰফিট হয়। তাৰ পাছত ইণ্ডিয়াত বহুত বেছি পপুলাৰ গেম পাবজি, সেই গেমটো চাইনিজ নেকি বা যি ফ্ৰী ফায়াৰ আছে সেই গেমটো আপোনালোকে পাবজি গেমটো অ'পেন কৰাৰ পাছত যিসকলে খেলে গম পায়, পাবজিটো অ'পেন কৰাৰ পাছত তাতে টেনচেণ্ট গেমছ বুলি তাতে আহি যায়। সেই টেনচেণ্টটো কিন্তু এটা চাইনিজ কোম্পানী। এতিয়া যদি পাবজিটো এটা চাইনিজ গেমে হয় তেনেহ'লে এই লিষ্টখনত কিয় নাই? গোটেই একদম পাবজিৰ কাহিনীটো কৈ আছোঁ এই ভিডিঅ'টোত, শেষলৈকে চাই থাকিব ভিডিঅ'টো। এতিয়া এই গোটেই পাবজিৰ কাহিনীটো এনেকুৱা ধৰণৰ, আপোনালোকে এই কথাটো বহুতে জানেও আৰু কিছুমানে নাজানেও যে আপোনালোকে পাবজি মোবাইল যিটো গেম খেলি আছে মোবাইলত, সেই গেমটোৰ বহুত আগৰ পৰাই এটা পাবজি PC বুলি গেম আছিল, যিটো লেপটপ কম্পিউটাৰৰ বাবে যিবিলাক গেম থাকে তেনেকুৱা গেম এটা আছিল পাবজি PC বুলি। পাবজি মোবাইল গেমটো লঞ্চ হৈছিল 2018 চনত আৰু 2016 চনৰ পৰাই আছিল এই পাবজি PC গেমটো। পাবজি PCৰ পিছত যেতিয়া পাবজি মোবাইল গেমটো বনালে তাৰ পিছতহে ইণ্ডিয়াত বহুত বেছি পপুলাৰ হয়। তাৰ আগতে এই পাবজি গেমটো ইমান বেছি ইণ্ডিয়াত পপুলাৰ নাছিল। এতিয়া এই পাবজি PC বুলি যিটো গেম আছিল 2016 চনতে লঞ্চ হোৱা, সেই গেমটো বনাইছিল কোনে? সেই গেমটো ডেভেলপ কৰিছিল পাবজি কৰ্পৰেশ্যন বুলি এটা সাউথ কোৰিয়ান কোম্পানী। সেইটো সাউথ কোৰিয়ান কোম্পানী, চাইনিজ নহয়। পাবজি PC বুলি যিটো গেম আছিল, তাৰ পাছত যেতিয়া 2016 চনত এই গেমটো ডেভেলপ কৰাৰ পাছত লাহে লাহে যেতিয়া বেলেগ বেলেগ দেশবিলাকতো বহুত বেছি পপুলাৰ হ'বলৈ ধৰিলে এই গেমটো, তাৰপিছত যিটো টেনচেণ্ট বুলি এইমাত্ৰ যিটো চাইনিজ কোম্পানীটোৰ কথা ক'লোঁ, সেই কোম্পানীটো কি কৰিলে, সেই সাউথ কোৰিয়ান কোম্পানীটোৰ পৰা সেই পাবজি PC গেমটোৰ কনচেপ্টটো লৈ কিনে এটা মোবাইলৰ কাৰণে পাবজি মোবাইল বুলি এই গেমটো ডেভেলপ কৰিলে। বৰ্তমান এতিয়া পাবজি মোবাইল বুলি যিটো গেম আছে সেই গেমটো ডেভেলপ কৰিছে টেনচেণ্ট বুলি যিটো চাইনিজ কোম্পানী আছে সেই কোম্পানীটোৱে। কিন্তু আপোনালোকে পাবজি গেমটো অ'পেন কৰাৰ পাছত তাতে টেনচেণ্ট বুলি দেখা পায়, তাৰ পিছত আপোনালোকে তাতে পাবজি কৰ্পৰেশ্যন এই ব্লু হোল কোম্পানী বুলিও এটা আপোনালোকে তাতে অহা দেখা পায়। এই গেমটো কমপ্লিটলি এটা চাইনিজ গেম বুলি ক'ব নোৱাৰি, কিন্তু টেনচেণ্টে যিহেতু গেমটোক ডেভেলপ কৰিছে, ইয়াৰে এই গেমটোৰ পৰা যি ইনকাম হয় সেইখিনিৰ কিবা এটা পাৰ্চেণ্ট টেনচেণ্টেও পায়, অৰ্থাৎ চাইনাই পায়। আপোনালোকে গেমটো আনইনষ্টল কৰে নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু পাবজিয়ে হওক বা ফ্ৰী ফায়াৰে হওক গেম খেলাত প্ৰব্লেম নাই। কিন্তু কিছুমানে যিবিলাক ড্ৰেছ কিনিবৰ কাৰণে বা এইবিলাক যিবোৰ পইচা খৰচ কৰে সেই পইচাবিলাক আল্টিমেটলিটো চাইনাই পায়। ফ্ৰী ফায়াৰৰ ক্ষেত্ৰতো ফ্ৰী ফায়াৰ এটা ছিংগাপুৰৰ কোম্পানীয়ে বনাইছে, এইটোৰ নাম হৈছে 𝐧𝐮𝐦𝐷। আপোনালোকে 𝐧𝐮𝐷 ফ্ৰী ফায়াৰ বুলি দেখা পায়। কোম্পানীটোৰ নাম 𝐧𝐮𝐷, এই কোম্পানীটোৱে এই ফ্ৰী ফায়াৰ গেমটো ডেভেলপ কৰিছে। কোনো ধৰণৰ চাইনিজ গেম নহয়। ভিডিঅ'টোত এইখিনিয়ে আছিল। কেনে লাগিল জনাব মোক কমেণ্ট বক্সত। যদি ভাল লাগিছে লাইকটো নিশ্চয় কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলত তেনেহ'লে তলত ৰঙা ছাবস্ক্ৰাইব বাটন এটা আছে, সেইটো ক্লিক কৰি দিব। তাৰ কাষতে বেল আইকনো আছে, সেইটো ক্লিক কৰি দিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আখৰ।